নমস্কাৰ বন্ধুবৰ্গ আজিলৈ আহিছোঁ আপোনালোকৰ কাষলৈ অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশৰ 20টা ইম্পৰ্টেণ্ট MCQ যিসমূহে আপোনালোকক আগন্তুক হ'বলগীয়া আসাম টেট পৰীক্ষাত সহায় কৰিব আৰু এতিয়ালৈকে যদিহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি প্ৰথম প্ৰশ্ন লওঁ। ভাৰতীয় আৰ্য ভাষাৰ স্তৰ কেইটা? A 5টা, B 2টা, C 1টা, D 3টা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল D 3টা। দ্বিতীয় প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰধান উপভাষা হৈছে A 1টা, B 3টা, C 6টা, D 2টা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল B 3টা। তৃতীয় প্ৰশ্ন, প্ৰাচীন আৰ্য ভাষাৰ দুটা উদাহৰণ হ'ল A বৈদিক ভাষা আৰু সংস্কৃত ভাষা, B পালি আৰু প্ৰাকৃত, C মৈথিলী আৰু ব্ৰজাৱলী, D অপভ্ৰংশ আৰু অৱহটত আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল A বৈদিক ভাষা আৰু সংস্কৃত ভাষা। চতুৰ্থ প্ৰশ্ন, প্ৰাকৃত ভাষাৰ স্তৰ কেইটা? A 3টা, B 4টা, C 2টা, D 5টা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল A 3টা। পঞ্চম প্ৰশ্ন, আদি প্ৰাকৃতৰ নিদৰ্শন ক'ত পোৱা যায়? A অশোকৰ শিলালিপিত, B মৃৎস্বকটিক নাটকত, C অংকীয়া নাটত, D কীৰ্তি পতাকাত আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল A অশোকৰ শিলালিপিত। 6 নম্বৰ প্ৰশ্ন, প্ৰাকৃতৰ আঞ্চলিক ৰূপ কেইটা? A 4টা, B 5টা, C 2টা, D 7টা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল A 4টা। 7 নম্বৰ প্ৰশ্ন, চৰ্চাপদবোৰ অসমীয়া ভাষাৰ কিহৰ লগত মিল আছে? A ধ্বনিতত্ত্ব, B প্ৰত্যয়, C সন্ধি, D ধাতু। ইয়াৰ শুদ্ধ উত্তৰ হ'ল A ধ্বনিতত্ত্ব। 8 নম্বৰ প্ৰশ্ন, অসমীয়া আৰু বাংলা সাহিত্যৰ ঐমহতীয়া সম্পদৰূপে পৰিগণিত গ্ৰন্থখন কি? A অনাদিপতন, B হস্তিবিদ্যাৰ্ণৱ, C কৃষ্ণকীৰ্তন, D লৱকুশৰ যুদ্ধ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল C কৃষ্ণকীৰ্তন। 9 নম্বৰ প্ৰশ্ন, মধ্য ভাৰতীয় আৰ্য ভাষাৰ এটা উদাহৰণ হ'ল A তিব্বত-বৰ্মী ভাষা, B নেপালী ভাষা, C পালি ভাষা, D বাংলা ভাষা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল C পালি ভাষা। 10 নম্বৰ প্ৰশ্ন, প্ৰাচ্য অপভ্ৰংশৰ পৰা ওলোৱা এটা ভাষা হ'ল A পশ্চিম বংগৰ উপভাষা, B পাঞ্জাবী, C ডগৰী, D কাশ্মীৰী আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল A পশ্চিম বংগৰ উপভাষা। 11 নম্বৰ প্ৰশ্ন, আৰ্য ভাষা প্ৰসাৰত গুৰুত্ব দিয়া অসুৰ ৰজাজন কোন? A নৰকাসুৰ, B বানাসুৰ, C কিৰাত ৰজাসকল, D ভগদত্ত আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল A নৰকাসুৰ। 12 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাই ৰূপ কেতিয়া পায়? A দশম একাদশ শতিকাত, B সপ্তম শতিকাত, C ঊনবিংশ শতিকাত, D পঞ্চদশ শতিকাত আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল A দশম একাদশ শতিকাত। 13 নম্বৰ প্ৰশ্ন, তলৰ কোনগৰাকী পণ্ডিতৰ মতে অসমীয়া ভাষাটো মাগধী প্ৰাকৃতৰ পৰা সৃষ্টি হৈছে? A বেণীমাধৱ বৰুৱা, B ডক্টৰ বাণীকান্ত কাকতি, C কনকলাল বৰুৱা, D ডিম্বেশ্বৰ নেওগ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল B ডক্টৰ বাণীকান্ত কাকতি। 14 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাত প্ৰৱেশ কৰা ৰুমাল, কাগজ, খিচমিচ আদি শব্দবোৰ মূলতঃ A আৰবী শব্দ, B তুৰ্কী শব্দ, C দেশী শব্দ, D পাৰ্চী শব্দ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল D পাৰ্চী শব্দ। 15 নম্বৰ প্ৰশ্ন, তলত উল্লেখিত কোনটো ভাষা দ্ৰাবিড় ভাষা বৰ্গৰ? A গাৰো, B ডিমাচা, C মগহী, D তেলেগু আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল D তেলেগু। 16 নম্বৰ প্ৰশ্ন, অন্ত প্ৰাকৃতৰ নিদৰ্শন হৈছে A চন্দেশৰাচক, B গাহাচত্বচয়, C সেতুবন্ধ, D মৃৎস্বকটিক আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল A চন্দেশৰাচক। 17 নম্বৰ প্ৰশ্ন, কীৰ্তিলতা গ্ৰন্থৰ ৰচক A প্ৰবৰসেন, B চণ্ডীদাস, C বিদ্যাপতি, D কালিদাস আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল C বিদ্যাপতি।
18 নম্বৰ প্ৰশ্ন ৰসগোল্লা আৰু ভেজাল এই দুটা শব্দ কি ভাষাৰ পৰা অসমীয়া ভাষালৈ আহিছে এ তামিল বি বাংলা চি হিন্দী ডি তুৰ্কী আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল বি বাংলা 19 নম্বৰ প্ৰশ্ন অসমীয়া বুৰঞ্জী সাহিত্যবোৰৰ ৰচনাৰ স্থান আছিল এ সত্ৰসমূহ বি সংস্কৃত তলসমূহ চি প্ৰাচীন কামৰূপৰ ৰজাসকলৰ ৰাজসভা ডি আহোম ৰাজসভা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল ডি আহোম ৰাজসভা 20 নম্বৰ শেষৰটো প্ৰশ্ন অসমৰ উজনি অঞ্চলৰ অসমীয়া ভাষাই কেতিয়াৰ পৰা সাহিত্যিক মৰ্যাদা লাভ কৰে এ 17 শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা বি ষোড়শ শতিকাৰ পৰা চি 19বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ পৰা ডি পঞ্চদশ শতিকাৰ পৰা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল এ 17 শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা